কালো ওলাইছে আমাৰ লগত এখন স্কুল নেকি আহা এফালে যাম গুড মৰ্নিং ফ্ৰেণ্ডছ আজি মৰ্নিং ৱাক কৰিবলৈ আহোঁতে মই ভ্লগটো আৰম্ভণি কৰি দিছোঁ এয়া আমি মই আহি আছোঁ খোজকাঢ়ি কোনো যেতিয়াৰ পৰা খোজকাঢ়িব পৰা হ'ল প্ৰায় আমি এনেদৰে ওলাই আহোঁ খোজকাঢ়িবলৈ ৰাতিপুৱা খুব ভাল লাগে কি কৈ দিলা অঁ কালো শিকাইছা অঁ আমাৰ শুনো বয়সৰ প্ৰতিটো ল'ৰাই প্ৰশ্ন কৰা বয়স নহয় জানো এতিয়া ইটো সিটো প্ৰশ্ন কৰি আহি আছে মোক আৰু প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিবলৈ মই চেষ্টা কৰোঁ শুদ্ধকৈ এতিয়াই সিহঁতৰ মনটো খুব ফ্ৰেছ হৈ থাকে আৰু ৰাতিপুৱা সেয়ে প্ৰায় এনেদৰে উলিয়াই আনো আৰু সিও ওলাই আহিবলৈ বিচাৰে ৰাতিপুৱা মোবাইল চাই থাকিব বিচাৰে কেতিয়াবা তেতিয়া ব'লা বাহিৰলৈ যাওঁ স্কুল চাওঁ এনেকৈ বুলি ক'লে সি আহে এয়া আমাৰ 7 নম্বৰ স্কুলখন ৰাতিপুৱা ইমান ঠাণ্ডা পৰিৱেশত ইমান ভাল লাগে চাই এবাৰ চাই দেখুৱাই দিছোঁ আপোনালোকক কৃষ্ণচূড়াৰ বাছ ফুলি আছে আহোঁ আহা কালো বোলো আহা আহা হ'ব কালু আমাৰ লগতে আহিছে সি আগবাঢ়িছে আকৌ কালু সেইফালে গৈ আছে হয়তো আমি পিছে পিছে গৈ আছো হয়নে ৰাতিপুৱা যে সি সদায় এনেদৰে মোৰ লগত ওলাই আহে সেই সময়কণকে মই ভিডিঅ' কৰি ৰাখিছোঁ আৰু ইউটিউবত সাঁচি ৰাখিছোঁ কিমান যে প্ৰশ্ন তাৰ হা কি কৈছা অঁ মোৰ নেখাওঁ নেকি গোপৰ খাই নেকি কিবা আৰু নাযাওঁ ন শুনো আৰু যাবা ব্ৰাছ কৰিছে খুইদৈ কোন বতা আহিলে দেউতাই পাচলিৰ লগতে কেইটামান সৰু সৰু মাছ আনিলে পাতত দি খাবলৈ এতিয়া পাতত দি খাম কেইটামান শিঙৰা মাছ আহিলে কাঁইট থকা মাছ কেনেদৰে মই একেবাৰে কাঁইটবোৰ উঠাই বাছি লওঁ তাকে অলপমান দেখাই দিছোঁ
ফ্ৰেণ্ডছ, এতিয়া 3 বাজি গৈছে। আমাৰ শুনো শুই আছে এটি। আজি মই ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভণি কৰি দিছিলোঁ। এতিয়া মই আপোনালোকৰ আগত এটা জলপান বনাই দেখুৱাম। আমাৰ দেউতাই আবেলি ভাত নাখায়, কেতিয়াবা খায়। আজি নাখাওঁ বুলি কৈছে, সেইটো কাৰণে জলপান ঠিক কৰিম আৰু আপোনালোকক দেখুৱাম। বলক। এয়া ভাত খোৱা চাউলৰ গুড়ি হয়। অলপমান ঘিউ দি আটা মঠাতকৈ অলপ কোমলকৈ মঠি লৈছোঁ। বনাবলৈ একেবাৰে সহজ, মুঠীয়া পিঠা বুলি কয় আচলতে। মই নিজৰ ষ্টাইলত এনেদৰে দিম, দেখুৱাইছোঁ আপোনালোকক। আগতে এবাৰ দিলোঁ, এয়া সিজিছে। এয়া এনেদৰে হাতৰ তলুৱাত লৈ অলপমান হেঁচা দি দীঘল কৰি দিছোঁ, দেখিবলৈ ধুনীয়া হোৱাকৈ। পিঠাখিনি সিজিবলৈ বহুত দেৰি নালাগে, দিয়াৰ লগে লগে হয়। নমাই লৈছোঁ। মঠাৰ সময়ত অলপমান নিমখ দি নিমখীয়া মিঠাইৰ দৰে চাহৰ লগত খাবলৈ বহুতেই ভাল লাগে। মই আজি দেউতাক জলপান হিচাপে বনাই দিলোঁ, গাখীৰ গুৰ দি এনেদৰে সৰু সৰুকৈ কাটি। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া 5 বাজিছে। মোৰ ভ্লগটো এইখিনিতে সামৰণি কৰিম। এয়া আমাৰ শুনুহঁতৰ লগৰ ল'ৰা ছোৱালী খেলিবলৈ আহিছে, প্ৰায় এইখিনিতে খেলি থাকে। দেখুৱাই দিছোঁ অলপমান। কি খেলিছা? দবাম খেলিছা নেকি? ভালকৈ খেলা, মই দেখুৱাই দিছোঁ। লাইন পাতা। পিছফালে আমাৰ ভাৰ্গৱ আছে। বাম পাইছে দেই। হ'ব দেই, আজিলৈ বাই বাই কৈ দিয়া।